হাই ফ্ৰেণ্ডসকল, আকৌ আপোনালোকক JLP ব্লগৰ পৰা নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডসকল, আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ এনেকুৱা এটা ভিডিঅ', সেই ভিডিঅ' নহয়, এটা মাৰ্কেট দেখাব আহিছোঁ। বৰদামলৰ আজি বজাৰ হৈ আছে, সোমবাৰীয়া বজাৰ। তো আহিলোঁ ইয়াতে, আৰু ইয়াতে সৰু সৰু এটা বজাৰ আছে বৰদামলৰ ভিতৰৰ অঞ্চল। ইয়াতে আহিছোঁ আৰু বজাৰটো কেনেকুৱা কি আছে, শাক চব্জি সকলো এৰিয়াখিনি দেখাবলৈ চেষ্টা কৰিম, সকলো বস্তুখিনি দেখাবলৈ চেষ্টা কৰিম। বলক ফ্ৰেণ্ডসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ, একেলগে চাই থাকিব। ফ্ৰেণ্ডসকল, সোমোৱাৰ লগে লগে এনেকুৱা এটা বস্তু দেখিব, মন্দিৰৰ পূজা পাঠ কৰিবৰ কাৰণে যি বস্তু আছে সেইবিলাক বস্তু পাব। চাকি কওক আৰু কিবা কিবি বস্তু কওক, সেইবিলাক কিন্তু পাব ইয়াতে। ইফালে চাওক কমলা চমলা এইবিলাক পাব, আৰু ইফালে চাওক শাক চব্জিৰ দোকান চোকানগিলা আছে। মই কিন্তু সেয়া দেখাম আপোনালোকক, অলপ অলপ শ্বৰ্টকৈ দেখাব বিচাৰিম আৰু বেছি ভিডিঅ'টো লং নকৰোঁ। চাওক ফ্ৰেণ্ডসকল, ইয়াতে বোলে নতুন নতুন বজাৰ হৈছে। কিলো কিমান? 40 টাকা মানে 1 কিলো যদি আঙুৰ ল'ব বিচাৰে আপোনালোকে 40 টাকাতে দি দিব। আহক আৰু লৈ যাওক। মানে আজি বৰ্তমান ৰ'দ চ'দ দি আছে না, বেচা কিনি কম আছে, হয় না দা? আপেল চাওক, আপেল বোলে 100 টাকা কিলো দিব। চাওক আপোনালোকে 300-400 টাকা কিলো লগে নালাগে, ইয়াতে 100 টাকা কিলো আহি লৈ যাওক, টেনশ্যন নোহোৱা কৰি। এই বৰ্তমানৰ বজাৰত ইমান দাম কম নেকি? মানুহ পাগলা চাগলা হৈ যাব ৰে ভাই। আহক আৰু আপোনালোকে লৈ যাওক। চাওক মানে বেলেগ টাইপৰ বজাৰ এটা। চাওক চৰ বুলিয়ে ক'ব পাৰি। চাওক বালু চালু ইয়াতে দি দিছে না, চৰ বুলিয়ে ক'ব পাৰি। যিয়ে নহওক একদম কম প্ৰাইজৰ হয়। তো চাওক আমাৰ দাদাবিলাকেও এই চাওক বেক কভাৰ, কাৰোবাৰ যদি মোবাইল চোবাইল নাই, টেবলেট লৈ আহক, তথাপিও বেক কভাৰ ইয়াতে আছে। বহুত বেক কভাৰ চাইছে, এভেইলেবল দেখা পাব। তো মই আহিলোঁ প্ৰথমবাৰ, ইমান নাজানো কিমান দিন বা হৈছে বৰদামলৰ বজাৰটা। তো ইয়াতে বহুত দোকান আছে, চাহ দোকান সৰু সুৰা বজাৰ এটা হৈছে, কিন্তু ভাল লাগিছে চাই সেনেকৈ আহিলোঁ ইয়াতে। আৰু গেলামালৰ দোকান চোকান এইবিলাক কিন্তু আপোনালোকে দেখা পাব। মই যাই আছোঁ আৰু আপোনালোকে দেখাই আছোঁ, চাই থাকক। মই এতিয়া আপোনালোকক বেক কেমেৰাত দেখাম বজাৰটো কেনেকুৱা, কিমান ধুনীয়া, সেয়া আপোনাক দেখাবলৈ চেষ্টা কৰিম। চাওক কাপোৰৰ মাৰ্কেট, এইটো গেলামালৰ মাৰ্কেট। এইবিলাক চাওক কাপোৰ চিলাই আছে। চাওক আমাৰ দা পূৰা ৰেডি হৈ আছে, মানে বেচাখিনি পূৰা হ'ব না। চেণ্ডেলৰ দোকান থাকাল। এই চাওক মানুহ অহা নাই, ৰাতিপুৱা মানুহ আহিব দেই দা, চিন্তা কৰিব নালাগে, টেনশ্যন নাই, মানুহ আহিব, টেনশ্যন নাই, বেচাখিনি ভাল হ'ব দেই। চাওক পূৰা চেণ্ডেলৰ দোকান এইবিলাক দেখা পাব। বাচ্ছা যদি লৈ আহে এইবিলাক কিনিব লাগিব আপোনালোকৰ, বাচ্ছা লৈ আহিলে ফাঁচি যাব। চাওক এইবিলাক লেডিছৰ দোকান হয়, এইবিলাক চাওক লেডিছ লৈ আহিলে এইবিলাক কিনিবই লাগিব আপোনালোকৰ, নহ'লে ঘৰত যাব নিদিয়ে আপোনালোকক, যিয়ে নহওক। আৰু ইয়াতে চাওক কাপোৰৰ মাৰ্কেট আহিলোঁ, ইয়াতে জাংগী টুপি কিবা কিবি কিনি আছে নেকি? ভাই ক'ৰ পৰা আহিছে? গোৱালপাৰা হয়। কিবা লৈ আহিছে নেকি? এই চাওক গৰমৰ দিন আহিলে পেণ্টি লাগে নেকি? এই লেডিছৰ কাৰণে নহয়, কিন্তু জেণ্টছৰ কাৰণে। আপোনালোকে ভাবিব লেডিছ নহয়, লেডিছ বুলি কথা নহয়, আজিকালি চবেই পিন্ধে না। কাপোৰ কিনি আছে, চাইছে ইয়াতে আহিছে এই 3-4জন একেলগতে আহিছে কাপোৰ কিনিবৰ কাৰণে, চাইছে বা চুলিৰ ষ্টাইল চাইছে, মাৰি আছে। মোৰতো চুলিয়ে নাই ভাল, কি মাৰিম, টাকলো খগৰা। তো যিয়ে নহওক, আমি এতিয়া বজাৰ মাৰ্কেটৰ বেক কেমেৰা দি আপোনাক অলপমান জাষ্ট দেখাই দিছোঁ। চাওক মজাকৈ চাই থাকক। চাওক কাপোৰ বৰদামল বজাৰত কাপোৰৰ মাৰ্কেট। চাওক দেখা পাই আছে, ৰাতিপুৱা না ইমান মানুহ নহ'ব, কম চাগে হৈছে। হয় বৰদামলৰ মাছ বজাৰ হাতত কিন্তু মাছ উঠে, মাছ কিন্তু দেখাম আপোনালোকক হা। মাছ বজাৰটো চাওক, মই দেখাইছোঁ, ধুনীয়া ধুনীয়া মাছ পাব ইয়াতে যদি এই বজাৰত আহে। এলা মাছ ভাল চবতকে। চাওক এলা খালে ভাল লাগে বেছি। চাওক ফ্ৰেণ্ডসকল, আহিলোঁ আৰু বৰদামলত আপোনালোকক শুকান মাছ দেখাবলৈ। আপোনালোকে শুকান মাছ খালে কিন্তু শুকাই নাযায়, কিন্তু শুকান মাছ দেখা পাব। মাৰ্কেট হৈছে কিছুদিন হ'ল নেকি, ইমানকৈ নাজানো আমি। আমাৰ দাদাখন কি দা ভালে আছে? কিমান দিন হ'ল এইটো বজাৰ, না আগৰ পৰাই না? তো সৰু সুৰা ভিতৰৰ এটা মাৰ্কেট, তো তথাপি ভাল লাগছে চাই। সেনেকৈ আহিলোঁ, তো আমাৰ মজা লাগছে। আৰু এইটো শুকান মাছৰ মাৰ্কেট দেখাইছোঁ, ভালেমান মানুহ। তো ইয়াতে ৰাতিপুৱাতে আহিছোঁ, সেইকাৰণে মানুহ ইমান হোৱা নাই চাগে, অলপ দেৰি হ'লে মানুহ আহিব চাগে লাহে লাহে। তো আমি আৰু বেলেগ কিবা দেখাবলৈ চেষ্টা কৰিম। বলক ফ্ৰেণ্ডসকল।
ভাই সবজি মার্কেট এইটো দেখাই আছো আপোনাক সবজি মার্কেট এইটো কমলা মার্কেট এই চাওক বন্ধাকবি কিমান লাগে বন্ধাকবি চাইছে হিচাপ নহয় বন্ধাকবি লাগে কিমান লাগে লৈ যাওক পুরা খং উঠিছে আমার খুড়ার ফ্রেন্ডসকল বর্তমানৰ মার্কেটটো দেখাই লৈ সম্বৰীয়া বজাৰটো আপোনালোকে দেখাই দিলোঁ কেনে লাগিল ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' চাবলৈ GLP চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চালে GLP ব্লগ পেজটো ফলো কৰি দিয়ক যাতে মই ইয়াতকৈ ভাল ভাল ভিডিঅ' দিব পাৰোঁ থেংক ইউ ফ্ৰেণ্ডসকল ভিডিঅ' দেখাৰ কাৰণে ধন্যবাদ থাকিলে আপোনাৰ দিনটো শুভক বাই বাই